নওকছাৰীত পুনৰ চুলাই মদৰ ঘাটি উচ্ছেদ মৰিয়নি থানাৰ অন্তৰ্গত দেবেৰাপাৰা আৰক্ষী চকীৰ অধীনস্থত নওকছাৰী বহু অঞ্চলত এতিয়াও অব্যাহত আছে চুলাই মদৰ ব্যৱসায় চুলাই মদেই নহয় এতিয়া যতি বিচাৰি সকলোতে বিলাতী সুৰা অনায়াসে পাব হোটেল পান দোকান আনকি গেলামালৰ দোকানতো বিলাতী সুৰা পাব দেবেৰাপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল কুমাৰ গগৈ দলটিয়ে দৈনিক চুলাই মদৰ ঘাটিসমূহ উচ্ছেদ কৰাৰ উপৰিও দোকান হোটেল পান দোকান আদিতো অভিযান চলাই বহু অবৈধ মদৰ ঘাটি উচ্ছেদ কৰে লগতে স্থানীয় গাঁও আৰু বাগিচাসমূহৰ বহু ব্যক্তিৰ নাম অবৈধ মদ বিক্ৰী কৰা ঠাই চুলাই মদ প্ৰস্তুত কৰা ব্যক্তিৰ তালিকাত তেওঁৰ হাতত আহি পৰিছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে অতি সোনকালে সেইসমূহ উচ্ছেদ কৰি উক্ত ব্যক্তিসমূহক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আৰক্ষী বিষয়াগৰাকীয়ে কথা দিয়ে স্থানীয় সচেতন মহলে প্ৰশংসা কৰা দেখা গৈছে নিউজ ডেস্ক ৰিপৰ্ট অসম টিভি ধুনীয়া হে নহৈছো এতিয়ানো কি কৰোঁ ক আইক দুখিম নে পিতাইক দুখিম নে কাকেনো দুখিম কৈ আইক দুখিম নে পিতাইক দুখিম নে কাকেনো দুখিম ক মনি মনি বুলি মাজনী তোৰেই ঘৰ পদূলিত মাজনী সদায় দুগৈ গধূলি মাজনী পগৰা গৈ কন্দা দি কান্দি নিচৰে সজিলে হেনো আৰূপ জবনে ওজাকৰ মাজতো থাক জিলিকি দিনে আধা কৰি চচিলে তোৰে ঘৰৰ পদূলি বুকের মাঝে